ফ্ৰেণ্ডছ, মই সান্তনাই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ মোৰ এই চেনেলটোলৈকে। আশা কৰিছোঁ আপোনালোক আটাইৰে ভাল। চ' ফ্ৰেণ্ডছ, ফাৰ্ষ্ট অফ অল মোৰ ভাঙা চিঙা মাতটোৰ কাৰণে চৰি। ছেকেণ্ড, মোৰ আশে পাশে যিমানবিলাক শব্দ শুনিছে সেই আটাইবোৰৰ কাৰণে চৰি। ভাড়া ঘৰত, কেম্পাছত যিমান মানুহ আছে, বাচ্ছা, টিভি, আটাইবোৰ মাত এইটো ভিডিঅ'ত ইনক্লুড হৈ আছে। চ' মই যিটো পেজত মই লিখি আছিলোঁ FB পেজত, এই অপৰাজিতা পেজত, তাত মোক বহুতে সুধিছিলে যে আচলতে আমি ভৰি কেয়াৰ কেনেকৈ ল'ম, যিহেতু লাহে ধীৰে ঠাণ্ডাৰ দিন আহি আছে আৰু আটাই এইটো বস্তুত খুব বেছি কনচাৰ্ণ হৈ গৈছে বৰ্তমান, যে আচলতে যিহেতু বিশেষকৈ যিসকলক খুব বেছি ভৰি ফাটে, ভৰি গেৰুহা, তো তেওঁলোকে কৈ আছিলে যে কেনেকৈ আমি ভৰি গেৰুহাৰ কেয়াৰ ল'ব পাৰোঁ যাতে আমাৰ ভৰি গেৰুহা নাফাটে এই ঠাণ্ডাৰ দিনকেইটাত। চ' আজি আমাৰ এই ভিডিঅ'টোত আমি এই বিষয়ে আলোচনা কৰিম যে আচলতে আমাৰ ভৰি গেৰুহা আমি কেনেদৰে কেয়াৰ কৰিম গোটেই ভৰিখনৰ, চ' ডেট আমাৰ মানে ভৰি গেৰুহাবোৰ নাফাটে এই ঠাণ্ডাৰ দিনত। চ' প্ৰথমতে কাম হৈছে যে ভৰিখনৰ আপুনি যি চেণ্ডেল পিন্ধিছে বা জোতা পিন্ধিছে, সেই চেণ্ডেল বা জোতা আপোনাৰ কাৰণে খুব বেছি আৰামদায়ক হ'ব লাগিব। এনেকুৱা নহয় যে আপুনি খুব জাষ্ট ষ্টাইলৰ বাবে এনেকুৱা কিবা জোতা বা চেণ্ডেল কিনিছে আৰু পিন্ধি আছে যিটো আপোনাৰ আচলতে আপুনি নিজে পিন্ধি আপুনি নিজে খুব কষ্ট অনুভৱ কৰে, আপুনি কমফৰ্ট ফিল নকৰে। তেনেকুৱা ধৰণৰ জোতা আৰু চেণ্ডেল আপুনি টোটেলি এভইড কৰক। ঠাণ্ডাৰ দিন আহি আছে, তো আপোনালোকে কি কৰিব, জোতা পিন্ধা ষ্টাৰ্ট কৰক। চেণ্ডেল আচলতে পিন্ধি মানে চেণ্ডেলযোৰ আপুনি এনেকুৱা কৰক যে কিবা যদি ফাংচন আছে, কেনেকুৱা উৎসৱ পাৰ্বণ আছে, তেতিয়া আপুনি চেণ্ডেলযোৰ পিন্ধক। বাকী নৰ্মেল ডে টু ডে লাইফৰ কাৰণে আপুনি জোতাবোৰ কেৰি কৰক, জোতা পিন্ধি যাওক। যেতিয়া ঠাণ্ডা পৰিব তেতিয়া পাতলকৈ হ'লেও মোজা এযোৰ পিন্ধিব। বহুতে কয় মই মোজা পিন্ধিব নোৱাৰোঁ, বহুতে কয় মই ঘৰত থাকিলে চেণ্ডেল পিন্ধিব নোৱাৰোঁ, মই ঠাণ্ডাৰ দিনতো খালী ভৰি চলি থাকোঁ। সেইবিলাক কৰিলে আপোনাৰ প্ৰব্লেম হ'বই। চ' অকণমান ভালকৈ ৰাখিবলৈ হ'লে অকণমান কষ্ট কৰিব লাগিব, অকণমান সময় দিব লাগিব, অকণমানটো কম্প্ৰমাইজ আপুনিও কৰিব লাগিব। চ' এইখিনি হ'ল। তাৰপিছত আপুনি এটা বস্তু কিনিব লাগিব, সেইটো হৈছে সেইটো কোৱা হয় ফুট ফাইলাৰ। মই আপোনালোকে এনেকুৱা বিভিন্ন ধৰণৰ চাইজৰ বিভিন্ন ডিজাইনৰ পাই যাব, এডাল কিনিলেও হ'ল। চ' এইডাল চাইজ অকণমান এনেকুৱা জোঙা হৈ আছে, দেখিছে চাগে। ত' এইডাল দি কি হয়, যেতিয়া আপোনাৰ ভৰি গেৰুহা দুটাত তিতি থাকিব ধুনীয়াকৈ, বিশেষকৈ আপুনি এইটো কাম কৰিব যেতিয়া বাথৰুমত যাব, বাথৰুমত যেতিয়া গা ধুওঁতে আপোনাৰ যেতিয়া ভৰি গেৰুহাটো এতিয়া খুব ধুনীয়া কোমল হৈ থাকে ন, তিতি যায় যিহেতু পানীত, তেতিয়া আপুনি কি কৰিব, এইডাল দি লাহে লাহে ঘঁহি দিব দুয়োটা গেৰুহা। আৰু যদি আপুনি এইটো কাম সদায় কৰে তেন্তে হ'লে আপোনাক খুব বেছি টাইমৰ দৰকাৰ নাই। আপুনি এখন ভৰিত চাগে আপোনাৰ 1 মিনিটতকৈ কম সময়তে হৈ যাব। দুখন ভৰি গেৰুহাতে আপুনি ঘঁহিলে, আৰু পুৰণা টুথব্ৰাছ এডাল আপুনি বাথৰুমতে থৈ দিব। সেইডাল দি আপুনি কি কৰিব, যেতিয়া আপুনি গাত চাবোন বা এয়া শ্বাৱাৰ জেল লগাব, তেতিয়া আপুনি কি কৰিব, অকণমান সেই ব্ৰাছডালতো লগাই লৈ আপুনি ভৰিৰ নখবোৰটো ঘঁহি দিব, দুয়োখন ভৰিৰে নখবোৰত ঘঁহি দিব। লগতে আপোনাৰ যদি নেইল পলিচ পুৰণা ভৰিত লাগি আছে এতিয়াও, আঁতৰাই দিব। বহুতৰে এইটো বেয়া স্বভাৱ যে এদিন লগালে বহুত দিন একো খা খবৰ নাই, হঠাৎ খবৰ পালে বা এনেকুৱা কিবা এটা দিন আহিল যে কিবা ফাংচন আছে, বিয়া আছে, কিবা আছে, হৈ গ'ল, আধা লগোৱা সেই পুৰণা নেইল পলিচৰ ওপৰতে আকৌ নতুনকৈ লগাইছে, আকৌ সেনেকৈ ওলাই গুচি গৈছে। তাৰপিছত আকৌ খা খবৰ নাই, আকৌ 1.5 মাহ 2 মাহ পিছত আকৌ কিবা উৎসৱ পাৰ্বণ আহিল, আকৌ তাৰ ওপৰত। তেনেকুৱা কাম নকৰিব। পুৰণাখিনি আঁতৰাই মাজে মাজে এটলিষ্ট 2-3 দিন বা এসপ্তাহ পাৰিলে কোনো ধৰণৰ নেইল কালাৰ নলগোৱাকৈ চলক। মিনিমাম কৈছোঁ 24 ঘণ্টা হ'লেও যাতে আপুনি নলগোৱাকৈ চলে। তাৰপিছতে আকৌ ধুনীয়াকৈ নেইল পেইণ্ট ধুনীয়াকৈ লগাব। আৰু এটা কাম কৰিব আছে, সেইটো হৈছে এইটো যদি আপোনালোকে চাই, এইটো দেখিব জভেছৰ ফুড ক্ৰীম এণ্ড স্ক্ৰাব বুলি। এইটো স্ক্ৰাবাৰৰ কাম কৰে। যেনেকৈ মই মুখত লগাবৰ কাৰণে স্ক্ৰাবাৰ এটা কৈছিলোঁ, তেনেকৈ আপোনালোকে ভৰিৰ কাৰণে এইটো স্ক্ৰাবাৰ কিনিব। তো এইটোত আমাৰ কি লিখা আছে যদি মই আপোনালোকক কওঁ, এই ইউনিক 2-in-1 ফৰ্মুলা ফৰ স্মুডাৰ, হেল্ডিয়াৰ এণ্ড ৰেডিয়েণ্ট ফিট। এইটো জভেছৰ, এইটোৰ দাম হৈছে 145। ইয়াতকৈ এইটো 100 গ্ৰামৰ হয়, এটা 50 গ্ৰামৰো আই থিংক পায় এটা 50 গ্ৰামৰ, সেইটো দামটো বিল' 100 হ'ব। তো এইটো কেনেকৈ ইউজ কৰিব লাগে, যে আপুনি যিমানখিনি লাগে আপোনাৰ এখন ভৰিৰ কাৰণে উলিয়াই লৈ পেলাই আপুনি গোটেই ভৰিখনত ঘঁহি দি থাকক।
ভৰি গেৰুহাত ভৰি ওপৰ চাইডে এনেকৈ ধুনীয়াকৈ ঘঁহি দিয়ক যেতিয়ালৈকে আপোনাৰ সেই গোটেই ক্ৰীমটো আপোনাৰ ভৰিখনে এবজৰ্ব কৰি নলয় তেতিয়ালৈকে আপুনি ঘঁহি থাকক এইটো গোন্ধটো খুব বেছি ধুনীয়া হয় মই দেখাওঁ আপোনালোকক এইটো এনেকুৱা হয় খুব ধুনীয়া টাইনি পাৰ্টিকলছ কিছুমান থাকে এনেকুৱা আপুনি তেতিয়ালৈকে ঘঁহি থাকক যেতিয়ালৈকে ক্ৰীমটো আপোনাৰ এবজৰ্ব হৈ নাযায় যেতিয়া এবজৰ্ব হৈ যাব ধুনীয়াকৈ তেতিয়া এৰি দিয়ক আৰু ইয়াক হৈ গ'ল ইয়াৰ কাম আপুনি তেনেকৈ এইটো কাম ৰাতি কৰিব ৰাতি আপুনি শোৱাৰ আগে এইটো কৰিব ধুনীয়াকৈ লগাই পেলাই তাৰপিছত শুই যাওক ৰাতিপুৱালৈকে কিন্তু এইটো সদায় ইউজ কৰিবা এইটো সদায় ইউজ কৰিলে একো কথা নাই আৰু লগতে বাথৰুমত মই কৈছোঁ নহয় গা ধোৱাৰ টাইমত সদায় আপুনি ফুড ফাইলাৰডাল ৰাখিব আৰু টুথব্ৰাছডাল ৰাখিব একচুৱেলি কি হয় যদি আপুনি সদায় ফাইলাৰ ইউজ কৰে আৰু সদায় টুথব্ৰাছ ইউজ কৰে টুথব্ৰাছ নখ চাফা কৰিবৰ কাৰণে তেতিয়া এদিন যদি আপোনাৰ কিবা দৌৰি আপোনাৰ মিছ হৈছে এদিন দুদিন তেতিয়াও কোনো ধৰণৰ কথা নাই কাৰণ আপুনি সদায় ৰেগুলাৰলি কেয়াৰ লৈ আছে এতিয়া এদিন দুদিন মিছ হ'লে কথা নাই কিন্তু আপুনি গোটেই মাহ ধৰি আপুনি কোনো ধৰণৰ কেয়াৰ লোৱা নাই এদিন যদি কেয়াৰ কৰি একে জ্বলাব খুজিছে আপোনাৰ গোটেই ভৰিখন আপোনাৰ বহুত কষ্ট হ'ব দিনটো আধাতকৈ বেছি সময় তাতে যাব সেইকাৰণে কৈছোঁ সদায় কেয়াৰ কৰক তেতিয়া এদিন কেয়াৰ নকৰিলে কোনো কথা নাই এইটো চাই মই ঘঁহোতে এনেকুৱা হৈ গৈছে কিছুমান জাষ্ট এই টাইনি পাৰ্টিকলছবোৰ সেই ৰৈ গৈছে গোটেই ক্ৰীমটো এবজৰ্ব হৈ গৈছে তো এইটো কৰিব ফুড ফাইলাৰ ৰাখিব চ' এইখিনিয়ে আচলতে মই ভিডিঅ'বিলাকত যিমান পাৰোঁ সিমান প্ৰডাক্টবিলাক দেখুৱাব ট্ৰাই কৰোঁ যে আপোনালোকে কি ইউজ কৰিব কি ইউজ নকৰিব লগতে কৈ থওঁ আপোনালোকে পাৰিলে সপ্তাহত এদিন মিনিমাম এটলিষ্ট এদিন হ'লেও গৰম পানী কৰিব গৰম পানীত যিমানখিনি সহ্য কৰিব পাৰে গৰম পানী কুহুমীয়া গৰম পানী তাত আপুনি নিমখ দি ভৰি দুখন কেইমিনিট মানে অন্ততঃ 5-10 মিনিটৰ কাৰণে তিয়াই থৈ দিয়কচোন খুব আৰাম পাব দিনটো দৌৰা ফুৰা কৰিয়ে থাকে ইমান কষ্ট কৰে এনি টাইম থিয় দি খানা বনোৱা এইপিনে দৌৰা 10 মিনিটৰ কাৰণে তেনে বহকচোন পানীখিনি নিমখ দি ধুনীয়াকৈ আৰামত বহক তাৰপিছতে যেতিয়া ভৰি গৰুহা কোমলিব লগত এই ফাইদাৰ খুব ধুনীয়াকৈ ঘঁহক তাৰপিছত টুথব্ৰাছডাল লৈ নখকেইটা ঘঁহি দিয়ক পুৰণা নেইল পেইণ্ট আছে সেইখিনিও আঁতৰি দিয়ে তেনেকৈ কৰকচোন যেতিয়ালৈকে আপুনি নিজে নিজৰ কাৰণে টাইম উলিয়াব নোৱাৰে নিজে নিজৰ মৰম কৰিব নোৱাৰে তো বাহিৰৰ দুনিয়াত বেলেগৰ ওচৰত আপুনি ঘূৰি কি লাভ আছে যে মোক কোনো নাই মোক দুখ অশান্তি সেইবিলাক কৰি কি লাভ আছে যদি আপুনি নিজৰ ইমানটো কৰে ঘৰৰ মানুহ অমুকৰ কাৰণে তমুকৰ কাৰণে নিজৰ কাৰণেও কৰক নিজৰ কাৰণে এটা 20 মিনিট আধা ঘণ্টা নোলাবনে আপোনাৰ ওচৰত নিশ্চয়কৈ ওলাব চ' এইখিনি কাম কৰক তো আহিছোঁ আজিলৈকে মোৰ ক'ব আচলতে ভৰি কেয়াৰৰ ক্ষেত্ৰত এইটোৱে আৰু বাকী যদি নৰ্মেল কিবা মই যদি আপোনাক ভাবিও যে আপোনালোকে এইটো আপোনালোকে কৰিব পাৰিব তেনেহ'লে মই সেইবোৰো নতুন প্ৰডাক্ট কিছুমান দেখুৱাই থাকিম কিন্তু ফিলহালৰ কিনে এইখিনিয়ে একদম সহজ চিম্পল আৰু এইটো যিটো মই স্ক্ৰাবাৰ কৈছোঁ আপুনি যিকোনো ধৰণৰ কছমেটিক্সৰ দোকানত একচুৱেলি পাই যাব সেইকাৰণে মই দেখুৱাইছোঁ এইটো আৰু এইখিনি কৰি চাওঁ আৰু এতিয়া যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব একচুৱেলি যি কৰিব পাৰে এটা ইউটিউব চেনেলত গোটেইসোপা কৰিব চ' আজিলৈকে আহিছোঁ নেক্সট আকৌ পৰৱৰ্তী ভিডিঅ'ত আকৌ নতুন কিবা বিধান লৈ মই নিশ্চয় আহিম ত' আজিলৈকে মই আপোনালোক আটাইৰে পৰা বিদায় লৈছোঁ ধন্যবাদ